Hey guys, মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। Hey guys, এইখিনিতে আপোনালোকক কথা এটা ক'বলগীয়া আছিল মানে মোৰ আপোনাৰ যিটো চেনেল আপোনালোকে চাই আছে PB এণ্টাৰটেইন বুলি যিটো চেনেল আপোনালোকে চাই আছে আগতে আপোনালোকে হয়তো মোৰ যোনবিলাকে আপোনালোকে চাই আছে মোৰ ভিডিঅ'বিলাক যোনে চাই আছে আপোনালোকে হয়তো গম পায় যে মোৰ আগতে চেনেলটোৰ নাম আছিল পানময় বৰা বুলি আছিল কিন্তু এতিয়াৰ পৰা পানময় বৰা বুলি নাই এতিয়াৰ পৰা PB এণ্টাৰটেইনমেণ্ট বুলি আছে গতিকে আপোনালোকে এতিয়াৰ পৰা যদি সাৰ্চ কৰে তেনেহ'লে খালি PB এণ্টাৰটেইন বুলি সাৰ্চ কৰিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক পাব আৰু যোনে মোৰ ভিডিঅ'বিলাক চাই আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব পুৰা আৰু আজি মানে আপোনালোকৰ এটা নতুন ব্লগ লৈ আহিছোঁ বহুত দিনৰ মূৰত মানে মই কলেজ কৰি আছোঁ তো এতিয়া মানে সময় মানে নাপাওঁ যিহেতু সময় অলপ পাইছোঁ গতিকে আপোনালোকলৈ অলপ লৈ আহিছোঁ এটা নতুন ব্লগ তে ব্লগ আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে মইতো ৰেডি হ'ব লাগিব ৰেডি হোৱাৰ আগত অলপ মানে গা পা ধুলোঁ এতিয়া মই ৰেডি হ'লোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ তে ঠিক আছে ৰ'ব আপোনালোকে গ'লেই নেকি ৰখক এক মিনিট ৰখক আৰু অলপ মানে হেৰি আপোনাৰ মানে বহুত দিন হ'ল বানপানীটো সমস্যা আপোনালোকে গম পায় কেনেকুৱা বানপানী সমস্যা আছে বানপানী সমস্যাৰ কাৰণে মই মানে ঘৰৰ পৰা ওলাব পৰা নাই আজি কমচে কম আপোনাৰ 4 মাহ নহয় 4 মাহ নহয় ইমান দিন পানী হোৱা নাই এমাহমান হ'ল মই ঘৰৰ পৰাই ওলাব পৰা নাই গতিকে মানে এতিয়া অলপ পানী শুকাইছে তাকে মানে মই আমাৰ দেউতা আচল যিটো ঘৰ নগাঁৱত আছে তালৈ আহিলোঁ আজি মানে 2 দিন হৈছে আহা মানে আজি মানে ভাবিছোঁ ব্লগ এটা বনাওঁ তাকে মানে আমাৰ ওচৰতে বোলে থান এখন আছে থানখনৰ বোলে বিশেষত্ব এনেকুৱা মানে পুখুৰী এটা পৰা বোলে নিজে আমাৰ ভগৱান শ্ৰীকৃষ্ণ আবিৰ্ভাৱ হৈছিল বোলে মূৰ্তি আবিৰ্ভাৱ হৈছিল মানে কেনেকৈ আবিৰ্ভাৱ হৈছিল তাকে মানে আজি আপোনালোকক দেখুৱাম তালৈ লৈ গৈ আপোনালোকক দেখুৱাম মানে মই আচৰিত হৈছোঁ শুনি নিজে পুখুৰীৰ পৰা নিজে আবিৰ্ভাৱ হৈ গৈছে বুলি কৈছে আমাৰ আইতাহঁতে কৈছে আৰু মই ভালকৈ গম নাপাওঁ কিন্তু আইতাহঁতে মানে কৈছে তাকে বলকচোন আজি আপোনালোকক লৈ যাম তালৈকে পোনে Hey guys, পুৰা ওলাই কৰি ৰেডি একদম পুৰা ৰেডি এতিয়া যাম আৰু থানলৈ যাম পুৰা ওলাই কৰি ৰেডি হ'লোঁ একদম পুৰা মজা আৰম্ভ কৰিছোঁ আৰু যাবলৈ বলক আপোনালোকে আগত গৈ পুৰা দেখুৱাম বলক কেইদিনমানৰ আগত যিটো নদীয়ে আমাৰ মানে পানী কৈছিলে পানী কিমান অৱস্থা নাইকিয়া কৰিছিল মানুহৰ চাওক কিমান এতিয়াও পানী শুকুৱাই নেদেখিছেনে কিমান পানী আছে অলপ ৰখোৱা হৈছে গাড়ীখন মানে এয়া কিবা বজাৰ কেইটামান কৰিবলগীয়া আছে বোলে তাকে গাড়ী ৰখাই পেলাই অলপ বজাৰ কৰিব গৈছে আমি বহি আছোঁ পূৰা সকলো বহি আছে এইটো ভাইটি ফাইনেলি গাইজ পাই গ'লোহি গাড়ীৰ পৰা নামিছোঁ আৰু বলক আমি পাই গ'লোহি এতিয়া সোমাবলৈ গৈ আছোঁ বামুণী উঠাই এই গাইজ পূৰা পাই গ'লোহি চাওক দুটা সিংহ মজা লাগিছে বস্তুকেইটা চাই সেয়াটো কৰি লওঁ ধৰি পেলাই বলক ভিতৰলৈ যাওঁ সোমাই যাওঁ কি দেখা পাম আৰু বলক এই পুখুৰী এটা দেখিছোঁ কি মজা লাগিছে পুখুৰীটো চাওকচোন তললৈ নামি গৈ আছোঁ মজা লাগিছে পুখুৰীটো ডাঙৰ পুখুৰীটো চাওক এবাৰ কিমান পুখুৰী চাওক মজা লাগিছে আৰু কিবা কিবি আছে সোমাই আছোঁ খণ্ডখনকে বলক ভিতৰলৈ যাওঁ নামঘৰ থানখনৰ ভিতৰলৈ সোমাই যাওঁ আকৌ এবাৰ বলক সঁচাকৈ বহুত মজা লাগিছে থানখনত আহি কিবা এটা মানে ভাল লাগিছে হে গাইছ এয়া আচল মূৰ্তি বোলে নহয় মই ইয়াৰ থানৰ মানে পূজাৰীজনক সুধিছিলোঁ এয়া বোলে আচল মূৰ্তি নহয় আচল মূৰ্তি বোলে ভিতৰৰ ভাগতহে আছে এয়া মূৰ্তি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি কিন্তু এয়া যি পুখুৰীৰ পৰা উদ্ধাৰ আছিল সেয়া নহয় বোলে ভিতৰত আছে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এখনো স্কিপ নকৰাকৈ ভিডিঅ'টো একেলগে শেষলৈকে চাই থাকে গাইছ এয়া
এয়া সেয়া মূৰ্তি, যি মূৰ্তি পুখুৰীত উদ্ধাৰ হৈছিল বুলি মই প্ৰথমতে আপোনালোকক কৈছিলোঁ। এয়া সেয়া মূৰ্তি আৰু এয়া আপোনালোকে দেখিব পাইছে গামোচা দি থৈছে আৰু ৰুমটো চাওকচোন কি মজাকৈ সজাইছে, চাওক কি মজা লাগিছে, ধুনীয়াকৈ গোটেইখিনি সজাই কৰি দিছে, মজা লাগিছে। আৰু এই মূৰ্তি যে গামোচা ঢাকি থৈছে কাৰণ মানে মূৰ্তি প্ৰতিষ্ঠা বৰ্তমান হোৱাই নাই, সেইকাৰণে এনেকৈ ঢাকি থৈছে। যেতিয়া প্ৰতিষ্ঠা হ'ব তেতিয়া মানে গামোচাকেইখন ওলাই দিব। আপোনালোকে আহক, ভাল পাব, বহুত মজা লাগিছে, আহিব, ভাল লাগিছে। গাইছ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাই ক'ব। আৰু মানে আহোঁতে বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে মানে আৰু ভিডিঅ' নবনালোঁ আৰু ভাগৰো লাগিছে, টোপনিও ধৰিছে, সেইটো কাৰণে মানে আৰু নবনালোঁ আৰু এতিয়াৰ পৰা আহি অলপ শুই কৰি ফ্ৰেছ হৈ পেলাই আপোনালোকক আকৌ মানে কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আপোনালোকে আগতে পায়। তে আজিলৈ বাই বাই। আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই বন্ধুসকল।